খবৰ আপোনালোকৰ? আজি এটা নতুন ভিডিঅ' লৈ মই নিবেদিতাই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজি আমি এফালে ফুৰিবলৈ যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ আৰু কি দেখাব পাৰোঁ। ধন্যবাদ। আমি নেশ্যনেল হাইৱে পাইছোঁহি। শিৱসাগৰ যুৱদৌল আৰু টেনিছ ক্লাব পাইছোঁহি আমি। আমি এতিয়া দৌলমুখ পাইছোঁহি। কিহৰ কাৰণে আহিছোঁ মানে দাদা এজনে চাট হাউচ খুলিছে। তাত আপোনাৰ চাট পায়, ফুচকা পায় আৰু বহুত ধুনীয়াকৈ বনাই দিয়ে আৰু কমটি দামতে খাই যাব পাৰে। 10 টকা 20 টকা 30 টকা তেনেকৈও দিয়ে। আমি আহি পাই গ'লোহি আৰু দাদাজনে কি ধুনীয়াকৈ মানে বনাই আছে, বহুত চাফাকৈ বনাইছে আৰু বহুত মানুহৰ ভিৰ লাগি থাকে ইয়াত। हम लोग का झाल दीजिए सर। এয়া আমি পাপৰি চাট লৈছোঁ আৰু খাম এতিয়া আমি। আহি আমি চেণ্ডেল মাৰ্কেট পালোঁহি। অলপ বজাৰ কৰিলোঁ আৰু চেণ্ডেল মাৰ্কেটখন বেছিকৈ দেখুওৱা নহ'লে, অলপহে ভিডিঅ' কৰা হ'ল। মোৰ হাতখনতকৈ ডাঙৰ নহ'বনে বাৰু এখন? এইটো লগাব, এইটো কালাৰ পাই যাব। এনেকুৱাই লাগিছিলে, বেলেগ নাই নেকি? মোৰ কোৱালিটিটো ভাল নহ'ব। কোৱালিটিটো নালাগে, মানে এনেই পিন্ধি আহিবলৈহে লাগে। এইকেইদিন এলাৰ্জি হৈছে। আমাৰ বজাৰ চজাৰ হৈ গ'ল কৰি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া পাৰ্কখন এতিয়া বন্ধ হৈ আছে। আমাৰ এয়া ফটো মাৰিবলৈ পষ্ট দি আছে বাইৰে। আমি ফটো একপি মাৰোঁ বুলি বৰপুখুৰী পাৰতে অলপ ৰখিলোঁ আৰু মোৰ লগত আহিছে এজনী, মুখখন ঢাকি থৈছে আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' দিছোঁ। তাকে ভিডিঅ'টো চাই থাকক আৰু বেছি ভিডিঅ' নবনাওঁ। আমি এতিয়া ঘৰে পামগৈ। হ'ব দিয়ক, বাই বাই।
মোৰ ফালৰ পৰা আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ, যিসকলে মোৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰে তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু মই ভিডিঅ'বোৰ ৰেগুলাৰ দিব নোৱাৰোঁ, সেইকাৰণে বেয়া নাপাব। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।